ডিব্ৰুগড় আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে মহাঠগ মিছাল ফুকনৰ বিশাল সাম্ৰাজ্য। গুৱাহাটী ডিব্ৰুগড়ত আছে মিছালৰ কেইবা কোটি টকীয়া ফ্লেট। পলাতক ৰুমিক কোটি কোটি টকাৰ উপহাৰ দিছিল মিছাল ফুকন। আৰক্ষীৰ জেৰাত মিছাল ফুকনে লৈছে অসমৰ সংগীত আৰু অভিনয় জগতৰ। ঐ নিজৰ এইবোৰ কি দেখাই আছে? সঁচা কথা ক, তহঁতে ক'ত কি কৰি আহিছ? আমি একো কৰা নাই, এইবোৰ আমাক ফচাবলৈহে চেষ্টা কৰিছে। কিবা যদি লুকাই আছ সঁচা কথা ক। ইয়াত কিন্তু মিছা নেদেখায়। আমি ভুলতে এটা স্কেম কৰি দিলোঁ। কি স্কেম? আচলতে মই আৰু মিছালে অনলাইনত তীৰ খেলি অলপ পইচা গোটাইছিলোঁ। তাৰপিছত কালাৰ প্ৰেডিকশ্যনৰ এটা গেম লঞ্চ কৰিলোঁ আৰু মানুহবিলাকৰ প্ৰফিটৰ 70% আমি ৰাখি 30% তেওঁলোকক দিছিলোঁ। কিন্তু মানুহক আমি 60% দিয়া কথা আছিল, কিন্তু আমি নিদিলোঁ নহয়। সেইটোৱে এতিয়া ভুল হৈ গ'ল, আমি বুজিয়ে পোৱা নাই কি কৰোঁ। তাৰ মানে ইমান দামী গাড়ী, ঘৰ, ডেষ্টিনেশ্যন ৱেডিং এইবোৰ চব বেলেগৰ পইচা আছিল। তোমালোকে এইবোৰ কথা কাৰোবাক কিবা কৈছিলা? কোৱা নাছিলোঁ, কিন্তু টল্ড পডকাষ্টত পপয় বয়াই চব উলিয়াই ল'লে। পিছে আপুনি ভাবেনে এনেকা ডেষ্টিনেশ্যন ৱেডিং কৰাটো পচিবল? ভাবিছিলোঁ কাৰণেতো কৰিব পাৰিছোঁ। আচ্ছা, মানুহেতো এনেও বশিষ্ঠ শুক্লেশ্বৰ এইবোৰত গৈ পেলাইও লাইক ৱেডিং কৰে ন, আমাৰ ইয়াতে যিমান দেখিছোঁ। চ' আপুনি কি ইউনিক ভাবিলে ইয়াত? পাতে আমাৰ ইচ্ছা নাছিল, চিম্পল। আমাৰ বিয়া, আমাৰ দুটাৰ বিয়া। এইটো কিন্তু ভাল কৈছে আপুনি। মানে মানুহে ভাবিব পাৰে ন, এতিয়া মানুহে ভাবাটোকতো এতিয়া সেইটো একো নাই। যুক্তিটো এনেও আপোনালোকৰে আছিল, তাত বিয়াটো এনেও আপোনালোকৰহে। এইটো মানুহে ভাবাটো ভাবিবই। বাকী যদি এনে আপোনাক সোধোঁ, আপোনাৰ বিয়াত আপুনিয়ে পইচা ইনভেষ্ট কৰিছিল নে আপুনি কোনোবা মানুহৰ পৰা লৈছিল? চৰি নে আপুনি কওক। নাই মোৰ ভাইটি ক'ব নালাগিছিলে। একচুৱেলি মানে ইনভেষ্ট কি আৰু, নিজৰ মানুহেতো নিজৰ মানুহৰ কাৰণে কৰেই, সেইটোৱে আৰু। বিয়াখনৰ বিষয়ে মই ইয়াতকৈ বেছি আৰু একো ক'ব খোজা নাই। আচ্ছা, আপুনি এনে কি ক'ব যে এনেকুৱা লাইফ সাধাৰণতে নৰ্মেল মানুহে জীয়াব পাৰেনে, নে লাইক খালী মানুহক লুটিলেহে সম্ভৱ হয়? পায়, কিন্তু কিছুমানে যে এনেই যে পাই যায়, মানে কাৰোবাৰ মামাকৰ পুতেক, খুৰাকৰ পুতেক, সেইটোত মই ছাপোৰ্ট নকৰোঁ। লাইক মানে মোৰ ভাল লাগে যদি কোনোবাই ইণ্ডিপেণ্ডেণ্টলি নিজে কৰি পেলাই আগবাঢ়ে, সেইটোক মই ছাপোৰ্ট কৰোঁ। সেই এনেইতো বেয়া লাগে ন আপোনাৰ দৰে। হয়, খণ্ডটো চোৱাৰ বাবে ধন্যবাদ। এই ৰাম, তোমালোকে এইবোৰ কি কৰিলা? এমাউণ্টটো কিমান আছিল? 3,500 কৰোৰ। তহঁতে এইবোৰ কৰাৰ আগতে এবাৰ ভাবি কিয় নাচালি? এবাৰতো মানুহৰ কথা ভাবি চাব পাৰ। খালি চব খালি। এতিয়াতো পুলিচে মোকো সুধিব, কাৰণ সেই পইচাই দিয়ে তহঁতে মোক গাড়ী দিছ। সেইকাৰণে আমি কেইদিনমানৰ বাবে ক'ৰবাত লুকাই থাকিম বুলি ভাবিছোঁ। প্লিজ কাকো নক'ব। তহঁতে দি শিঙে দি চাঙে দি বাঙে য'তে নাথাক কিয়, ভুল কৰিছ শাস্তি পাবিয়ে। সেইবোৰ দেখা যাব। আমাতকৈ ডাঙৰ স্কেমটো সুমিতে কৰিছে। এতিয়া সি ক'ত পলাই আছে কোনেও গম নাপায়। এইবোৰত আমাৰতো একো নহয়। আমি কিবা ভুল কৰিছোঁ নেকি?